হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এটি সুন্দৰ প্লেচ। আমি এতিয়া গৈ আছোঁ ৰাণীখামাৰলৈ। ৰাণীখামাৰ প্লেচটো চান্দুবিৰ পৰা 12 কিলোমিটাৰমান যাব লাগে। আমি এতিয়া গৈ আছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। ধন্যবাদ। ৰাণীখামাৰত ধুনীয়া এটা ৱাটাৰফল আছে। আমি তালৈকে যাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো। আমি আহি এতিয়া ৰাণীখামাৰ পালোঁ। এইটো ৰাণীখামাৰৰ নদী হয়। ইয়াত আপোনালোকে দেখিবলৈ পাব বহুত বালি পৰিছে। ইয়াত দেখিবলৈ বহুত ধুনীয়া হৈছে জেগাটো। আপোনালোকে আহিলে নিশ্চয় দেখা পাব। সুন্দৰ ঠাই, পানী বৈ আছে পুৰা। আমি ৱাটাৰফলৰ পিনে যাব লাগিলে এতিয়া খোজকাঢ়ি যাব নোৱাৰি, বহুত দূৰ হয়। সেইকাৰণে নাৱত যাব লাগিব। আমি এতিয়া নাৱত গৈ আছোঁ। নাৱত গ'লে আপোনালোকে এজনৰ ভাড়া, অহা যোৱা ভাড়া 100 টকা পৰিব। আৰু ইয়াৰ পৰা তালৈকে গ'লে প্ৰায় 15 পৰা 20 মিনিট লাগিব আৰু। আপোনালোকে দেখিবলৈ পাইছে ৱাটাৰফলৰ পানী এইপিনে বৈ আহিছে। ৱাটাৰফলটো এইপিনে আছে। আৰু আপোনালোকে দেখিবলৈ পাইছে এইবিলাক যে মানুহ আহিছে ৱাটাৰফলটো চাই আহিছে। এইবিলাকে আমি এইপিনে যাব লাগিব। আমি এতিয়া এইপিনে গৈ আছোঁ। ৱাটাৰফললৈকে খোজকাঢ়ি গ'লে 10 পৰা 15 মিনিট লাগিব বুলি কৈছে মানুহবিলাকে। কি হয় দেখা যাওক। ভিডিঅ'টো শেষলৈকে চাই থাকিব।
আমি এতিয়া আহি ৱাটাৰফলটোত উপস্থিত হৈছোহি। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ৱাটাৰফলটোৰ কিছু দৃশ্য। ৱাও, কি ভিউ চোৱা। ওপৰৰ পৰা পুৰা বৈ আহিছে পানীবোৰ। আপোনালোকেও ইয়াতে আহিব ৱাটাৰফলটো চাবলৈ। হেল্ল' ফ্ৰেণ্ড, যদি ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।